আমাৰ অসমত এনেকুৱা পৰিয়াল আছে যিসকলৰ পৰিয়ালৰ আজিৰ যি 100% সম্পত্তি হয় তেওঁলোকৰ আজু ককাকহঁতে তাৰ 25% কৰিছিল ককাকহঁতে 25% কৰিলে 50% হ'ল দেউতাকহঁতে কৰিলে 25% 70% হ'ল আৰু এতিয়া তেওঁলোকৰ প্ৰজন্মই 25% কৰি তাক 100% কৰিছে তেনেকুৱা পৰিয়ালো আমাৰ আছে হয় কিন্তু মই তেখেতসকলৰ কথা ক'ব বিচৰা নাই হয় যিসকলক আমি আগতে জানো যে তেখেতসকলৰ কি আছিল তেখেতসকল আৰু এতিয়া কি হ'লহি গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামত কি বাৰু চাওক প্ৰথম কথা হ'ল যে মই নিজে আনৰ কথাটোতকৈ মই নিজে কি কৰিছোঁ সেইটো বেছি গুৰুত্ব দিওঁ আৰু যিহেতু মই সাংবাদিকতাৰ ক্ষেত্ৰখনতেই মই সোমাই পৰিছোঁ সেই দিশেৰে মই আপোনাক এইটো কথা ক'ব পাৰোঁ যে সাংবাদিকসকলেও নিজৰ সততা আৰু নিজৰ যিখিনি স্বচ্ছতা সেইখিনি কিন্তু তেখেতসকলেও ধৰি ৰখাটো উচিত হয় আমাৰ প্ৰথম কথা হ'ল যে আমি মন্ত্ৰী বিধায়ক সাংসদ ৰাজনীতিবিদসকলক আমি প্ৰথমতে আমি টাৰ্গেট কৰোঁ বা আমি আশা কৰোঁ কাৰণ বিজনেছমেনে বিজনেছ ব্যৱসায় কৰি পেলাই উন্নতি আৰু প্ৰগতিৰ পথত আগুৱাব পাৰে সেইটো বেলেগ কথা কিন্তু যিসকল সাধাৰণতেই ৰাজনীতিৰ লগত জড়িত মানুহ তেওঁলোকেইতো আটাইতকৈ বেছি কম সময়ত ধনী হৈ যায় ন আৰু তেওঁলোকে মানুহে দেখি থাকে যে 5 বছৰতে তেওঁলোকে ক'ৰ পৰা আল্লাদিনৰ চাকিটো পালে কি আছিল আৰু কি হৈ গ'ল আপুনি একেবাৰে সৰু ৰাজনীতিবিদৰ পৰা একেবাৰে ডাঙৰ ৰাজনীতিবিদলৈকে যদি চায় মানে ইমান বেছি তেওঁলোকৰ মানে ব্যাপক পৰিৱৰ্তন এটা হয় খুব কম সময়ৰ ভিতৰত আৰু তেওঁলোকৰ মানে দৰমহা কিমান দৰমহা বুলি কৈছো সেইটোকে ক'লোঁ সেইটো জনসাধাৰণে জানে মানে যিটো তেওঁলোকৰ আয়ৰ উৎস তাতকৈ তেওঁলোকৰ যিটো জীৱনশৈলী বা তেওঁলোকৰ সা সম্পত্তিৰ যিটো পাহাৰ গঢ়ি উঠে সেইটোতো মানে ভাবিব নোৱাৰা ধৰণৰ গতিকে মানুহে তেওঁলোকৰ পৰা সেইটো মই ভাবোঁ আশা কৰে বিচাৰে যে তেওঁলোকে ক'ত পালে এইটো তেওঁলোকে দিয়ক জনাওক কিন্তু আমাৰতো ইয়াত সেইটো নজনায় আমাৰ ইয়াত সেইবোৰ একো নহয় তাৰ ওলোটাটো হয় আৰু মই ভাবোঁ তেওঁলোকে যেনেকৈ দিব লাগে আমিও কিন্তু যিবিলাক ৰাজহুৱা ব্যক্তি বিশেষকৈ স্বচ্ছতাৰ কথা যিসকলে আমি কওঁ নিকা হৈ থকাৰ কথা আমি যিসকলে কওঁ আমাৰো কিন্তু একেটা সময়তে দায়িত্ব আছে বুলি মই ভাবোঁ এই কাৰণে যে আপুনি নিজে যদি কাছৰ ঘৰত আছে তেনেহ'লে আপুনি আনৰ কাছৰ ঘৰলৈ আপুনি শিল দলিয়াব নালাগে গতিকে আপুনি আনৰ চোলাটো লেতেৰা হৈ আছে বুলি যদি আপুনি আঙুলি টোৱাই ক'বলৈ আপোনাৰ সাহস থাকিব লাগে তেতিয়াহ'লে আপুনি নিজে এটা চফা চোলা তাৰ আগত পিন্ধি থাকিব লাগিব কিন্তু আপোনাৰ যদি নিজৰে চোলাটো লেতেৰা আপুনি আনক কেনেকৈ ক'ব যে এই আপুনি ইমান বেয়া লেতেৰা চোলা এটা পিন্ধি আছে গতিকে মই ভাবোঁ যে আমি নিজে সেইখিনি মেইনটেইন কৰাটো খুব জৰুৰী আৰু আপুনি যিটো কথা কৈছে যে মই সংবাদ মেল দি পেলাই মই সম্পত্তিৰ কথা ক'বলগীয়া হৈছে এটা বিশেষ পৰিৱেশ পৰিস্থিতিত মই ক'বলগীয়া হৈছিল আৰু মই আপোনাক এতিয়া এনেকৈ কওঁ যে মই যোৱা 25 বছৰেই হ'ব সাংবাদিকতাৰ ক্ষেত্ৰখনত মোটামুটি জড়িত হোৱা যদি মই একদম ৰেডিঅ'ৰ পৰা আপোনাক কওঁ মই চাগে অসমৰ একমাত্ৰ সাংবাদিক যি তেনেকৈ প্ৰেছমিট দি নিজৰ সকলো সা সম্পত্তি মই ৰাজহুৱা কৰিছোঁ দুৰ্ভাগ্যটো এইটো যে সকলোখিনি মই মুখেৰে কোৱা নাছিলোঁ মই গোটেই কাগজ পত্ৰ লৈ তথ্য দি পেলাই কৈছিলোঁ আৰু মই আপোনাক বুকুত হাত থৈ কৈছোঁ যে তাত এটাও শব্দও মই তাত মিছা কথা কোৱা নাই কিন্তু তাৰপিছতো সেইখিনি দিয়াৰ পিছতো কিছুমান মানুহে এতিয়াও কিন্তু মোক প্ৰশ্ন কৰে বুজি পাইছে বা এতিয়াও কিছুমানে সন্দেহ কৰে বা এতিয়াও কিছুমানে সমালোচনা কৰে মই আজি সুযোগটো পাইছোঁ কাৰণে আপোনাক কৈ দিছোঁ যে সেইসকল মানুহৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই যিসকলে প্ৰশ্ন কৰে বা যিসকলে সমালোচনা কৰে এইকাৰণেই মোৰ তেওঁলোকৰ প্ৰতি বেয়া ভাৱ নাই বা কোনো আক্ষেপ নাই তেওঁলোকে মোক লগ পোৱা নাই
তেওঁলোকে দূৰৰ পৰাহে মোক দেখিছে দূৰৰ পৰাহে মোৰ বিষয়ে তেওঁলোকে শুনিছে তেওঁলোকে মোক মই কেনেকৈ থাকোঁ এবাৰ তেওঁলোকে যদি মোৰ ঘৰখন আহি দেখে বা মোক যদি তেওঁলোকে ওচৰৰ পৰা এবাৰ লগ পায় মই কাম কৰি অহা মই এনি টিভিৰ পৰা মই যিহেতু টেলিভিছনৰ যিটো যাত্ৰা মই আৰম্ভ কৰিছিলোঁ সেই সময়ৰ মোৰ যিসকল সহকৰ্মী আছিল নিউজ লাইভত থকাৰ সময়ত মোৰ যিসকল সহকৰ্মী আছিল আৰু এতিয়া প্ৰতিদিন টাইমত থকাৰ এই 12-13 বছৰত যিখিনি মোৰ সহকৰ্মী আছে সোধক তেওঁলোকক সোধক মই সঁচা কৈছোঁ নে মিছা কৈছোঁ নে মই মানুহজন কেনেকুৱা তেওঁলোকেতো ক'ব কিছুমান কথা ক'বলৈ সহজ ধৰক আৰু কিছুমান কথা আৰু মানুহক আচলতে কি সমালোচনা কৰিবলৈতো আটাইতকৈ সহজ বুজিছে পৃথিৱীত আটাইতকৈ সহজ কামটোৱে আনক সমালোচনা কৰা কিন্তু মই আপোনাক এনেকৈ ক'ম আগতেও মই সেই কথাটো কৈছিলোঁ সমালোচিত হ'বলৈও মানুহ এজনক যোগ্যতাৰ দৰকাৰ হয় আপুনি সাংবাদিক ঢেৰ আছে কিন্তু যদি বহুত মানুহৰ লক্ষ্য আৰু বা টাৰ্গেট কোনোবা এজন বিশেষ ব্যক্তি হৈ থাকে নিশ্চয় থাকিব লাগিব মই সেইকাৰণে প্ৰত্যেকটো কথাই মই আপোনাৰ কেতিয়াও মই নিগেটিভকৈ নলওঁ মই যোগাত্মক দৃষ্টিৰে লওঁ যিমানেই বেয়া দিন নাহক কিয় এতিয়ালৈকে যিমান তেনেকুৱা ধৰক ধুমুহা বৰষুণ ঢেৰেকনি অতিক্ৰম কৰিছোঁ মই সকলোতে কিন্তু মই কিছুমান মই যোগাত্মক দৃষ্টিভংগীৰেহে মই পৰিৱেশ পৰিস্থিতিবিলাক মই পাৰ কৰিছোঁ বা মই চাবলৈ শিকোঁ নিজক তেনেকৈ শিকোঁ এইবিলাকতো কিন্তু হোমেন বৰগোহাঁই ছাৰৰ বহুত প্ৰভাৱ আছে বুজি পাইছে গতিকে তেওঁৰ পৰা মই বহুত কথা শিকিছোঁ এতিয়া মই এইখিনিতে সুধিব বিচাৰোঁ এই যে মই মোৰ ইন্ট্ৰডাকশ্যনত মই আপুনি যেতিয়া আমাৰ পডকাষ্ট চাব তেতিয়া আপুনি শুনিবই এই যে আপোনাৰ কথা সোধাৰ তীক্ষ্ণতা আপুনি যি তীক্ষ্ণভাৱে কথা সোধে ইয়াৰ আঁৰৰ কাহিনী কি বাৰু আপুনি এইটো আপোনাৰ অধ্যয়ন নে আপোনাৰ সততা নে সন্মুখৰ ব্যক্তিজনৰ বিষয়ে আপুনি ডিটেইল জানে সেইবাবে সেই তীক্ষ্ণতাৰে কথা সুধিব পাৰে আপুনি যেতিয়া মানে বহু সাংবাদিক আছে তেখেতসকলে ইমান তীক্ষ্ণভাৱে কথা নুসুধে কিন্তু আপুনি যিমান তীক্ষ্ণভাৱে সোধে এতিয়া সেইটো মই ভবা নাই নহয় সেইটো মই এতিয়া উত্তৰটো মই দিবলৈ দিগদাৰ হ'ব সেইটো আপুনি চাগে তেনেকৈ অবজাৰ্ভ কৰিছে বা আপুনি বিশ্লেষণ কৰিছে হয় কিছুমান মানুহে মোক সোধে তেনেকৈ কয়ো মই আপোনাক কেনেকৈ ক'ম যে আটাইকেইটাই হয় চাগে তাৰ এটা বিশেষ কাৰণ বুলি মই নকওঁ গোটেইকেইটাই হয় চাগে প্ৰথম কথা হ'ল মই মোৰ নিজৰ যিটো কাম সেইটো মই খুব নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰিবলৈ চাওঁ তাত কেতিয়াও মানে কপটতাৰ স্থান নাথাকে অত্যন্ত সততাৰে মই কৰিবলৈ চাওঁ 2 নম্বৰ মই আপোনাক অহংকাৰ কৰি কোৱা নাই কিন্তু গভীৰ আত্মবিশ্বাসেৰে মই আপোনাক এটা কথা ক'ব পাৰোঁ মই প্ৰচুৰ মানুহজন সাহসী কিন্তু মোৰ ভগৱানক বাদ দি মই পৃথিৱীত চাগে মই কাকো ভয় নকৰোঁ ভয় বোলা বস্তুটো মোৰ নাই মানে জীৱ জন্তু কিবা বাঘ সিংহৰ কথা মই কোৱা নাই হয় বাঘ সিংহকো মোৰ ভয় নালাগে কিন্তু আৰু বাঘ আৰু সিংহৰ সন্মুখত যদি মোক পেলাই দি আপুনি যুদ্ধ কৰিবলৈ দিয়ে তেতিয়াতো মোৰ ভয় লাগিব চাগে নাজানো কিন্তু এনেই মই মানুহৰ ক্ষেত্ৰত মই আপোনাক এইটো এনেই ক'ব লাগে কাৰণে নাই কোৱা ভগৱানক বাদ দি কোনো মই মানুহক কিন্তু মই ভয় নকৰোঁ যিমানেই তেওঁ মানে নৰেন্দ্ৰ মোদীয়ে হওক ডোনাল্ড ট্ৰাম্পেই হওক বা আমাৰ কোনোবা অসমৰ বিখ্যাত প্ৰভাৱশালী ৰাজনীতিবিদেই হওক মোৰ ভয় কৰিবলগীয়া কিবা আছে বুলি মই নাভাবোঁ আৰু সেইকাৰণে মই যি সুধোঁ মানুহক মোৰ মনলৈ অহা কথাটো মই সুধি দিওঁ মই তাত কোনো আৰবেৰ নাৰাখোঁ কোনোবাই মোক বেয়া পাবনে কোনোবাই মোক ভাল পাবনে এইবিলাক মোৰ ইমান খাতিৰ বাতিৰ একো নাথাকে গতিকে মই যিহেতু সাংবাদিকতা কৰিছোঁ আৰু মোৰ কামটোৱেই হ'ল প্ৰশ্ন সোধা মোৰ সেইটো দায়িত্ব আৰু কৰ্তব্য
গতিকে মই প্ৰশ্ন সুধিমেই মোক সেইখিনি কাৰণেইতো মোক ৰখা হৈছে বা মোক দায়িত্বটো দিয়া হৈছে সেইটো মোৰ দায়িত্ব আৰু কৰ্তব্যৰ কাৰণে মই সেইখিনি নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ চাওঁ গতিকে তাত আপুনি যিকেইটা কথা ক'লে হয়তো গোটেইকেইটা হ'ব পাৰে আৰু মানুহজনৰ বিষয়েও মই এটা ধাৰণা কৰিয়ে যে কিবা সোধোঁ তেনেকুৱা নহয় মই অলপ মানুহজনক মই জানিও লওঁ তেখেতৰ বিষয়ে অলপ মই জানি বুজিও অলপ কথা কোৱা যায় আৰু গতিকে গোটেইকেইটা মই ভাবোঁ সংমিশ্ৰণ এতিয়া আপুনি যিটো প্ৰতিষ্ঠানত কাম কৰি আছে তাৰ আগৰ যিটো প্ৰতিষ্ঠান আছিল তাৰ পৰা আপুনি আহি ইয়াত কৰিলে হয় সেই প্ৰতিষ্ঠানটোত আপুনি হৈ থকাত অসুবিধা হৈছিল কাৰণে আপুনি গুচি আহিলে নে আন কিবা কাৰণ কেইবাটাও কাৰণ আছে তাত ক'ব পৰা যায় নে ক'ব পৰা যায় তেনেকুৱা একো কথা নাই আপুনি একেবাৰে এনি টিভিৰ পৰা সোধা নাইতো আপুনি জাষ্ট এতিয়া য'ত আছোঁ আৰু ইয়াৰ আগৰটোৰ কথা সুধিছে তাৰ সোধাৰ কাৰণ এটাই যে আপুনি প্ৰথম যিটো চেনেলৰ পৰা আহিছিল সেইটোৰ পৰা আপুনি আপগ্ৰেড হোৱাটোত ক'ব লগা একো নাই বহু কথা তাৰ এটা কথা হয়তো চেলাৰিও হ'ব পাৰে নিজৰ দৰমহাৰ কথাও হ'ব পাৰে বা নিজৰ প্ৰফেশ্যনেল আৰু অলপ বেছি বেলেগ ধৰণৰ হ'ব সেইটো কাৰণেও হ'ব পাৰে কিন্তু আপুনি যিটো প্ৰতিষ্ঠানৰ পৰা এতিয়াৰ প্ৰতিষ্ঠানলৈ আহিলে সেই প্ৰতিষ্ঠানটো যে যথেষ্ট উন্নত যথেষ্ট ভাল বুলি আমি জানো গতিকে তাৰ পৰা অহাৰ কাৰণ কি কৰবাত আপোনাৰ নিজস্ব আপুনি হৈ থকাত অকণমান দিগদাৰ হ'ল নে অন্য কিবা কাৰণ আছে মই যদি আপোনাক মানে কেইবাটাও কাৰণৰ তিনিটামান যদি মই এই মুহূৰ্তত কণ্টিনিউ ক'বলগীয়া হয় এটা কথা হ'ল যে মই যিহেতু সাংবাদিকতা কৰিম বুলি মই ধৰি ল'লোঁ আৰু মই বেলেগ কোনো চাকৰি বাকৰি নকৰিম ব্যৱসায় বাণিজ্য নকৰিম যিহেতু মই সাংবাদিকতা কৰিয়েই মই খাম আৰু জীয়াই থাকিম সেই দৃষ্টিভংগীৰে যেতিয়া মই নিজক আগুৱাই লৈ গৈ আছিলোঁ তেতিয়া মোৰ কেতিয়াবা ক'ৰবাত অলপ মোৰ বিবেক দংশন হৈছিল সঁচা কথা ক'বলৈ গ'লে বিবেক দংশন এইকাৰণেই হৈছিল যেতিয়া কোনোবা মানুহে সভা সমিতিত গ'লে বা ক'ৰবাত মোৰ শিক্ষাগুৰুসকলে লগ পালে যেতিয়া কিছুমান কথা কৈ দিয়ে সেই কথাখিনি শুনাৰ পাছত মোৰ অলপ কষ্ট হয় তেতিয়া মোৰ মানে বিবেক দংশন হয় ঘৰলৈ ঘূৰি আহি মই অলপ শান্তিত থাকিব নোৱাৰোঁ মোৰ মগজটোক অলপ সেইখিনিয়ে উত্তপ্ত কৰি ৰাখে সেই কথাখিনিয়ে বা সেই পৰিৱেশখিনিয়ে বহুত পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছোঁ ৰাজহুৱাকৈ ধৰি লওক মই আপোনাক এতিয়া এটা উদাহৰণ দিছোঁ মাত্ৰ নলবাৰীৰ নাট্য মন্দিৰত এটা অনুষ্ঠান হৈছিল সাংবাদিক প্ৰণয় বৰদলৈ মই আৰু কেইবাগৰাকীও ব্যক্তি আছিল সেইদিনাখন তাৰপিছত নলবাৰীৰ সেই নাট্য মন্দিৰৰ মানে বহু দৰ্শকৰ মাজৰ পৰা বহুকেইজন ইমান মানুহ মানে অন্তৰংগ আলাপ আছিলে সেইদিনাখন অনুষ্ঠানটো সাংবাদিকৰ ভিতৰত প্ৰণয় বৰদলৈ আৰু মই আছিলোঁ তাত তাৰমানে প্ৰশ্নখিনি এনেকুৱাকৈ কৰা হৈছে এটা সময়ত অকল টাৰ্গেটটো মই হৈ গ'লোঁ আৰু এইকাৰণে মই হৈ গৈছোঁ যে মই মানুহজন নিউজ লাইভৰ মানুহ মই আপোনাক কৈ দিছোঁ আৰু তেওঁলোকে তাত এনেকুৱাকৈ কিছুমান কথা কৈ দিছে যে আমি সাংবাদিকতাটোক আমি মানে একদম বৰবাদ কৰি পেলাইছোঁ এনেকুৱাকৈ কৈছে তাৰমানে আৰু কিছুমান তেওঁলোকে কথা কৈছে তাৰমানে মই তাত হাৰিব বিচৰা নাই মই যিখিনি যুক্তি দিব লাগে মই ঠিকেই দিছোঁ পিছত প্ৰণয়দাই মোক কৈছোঁ যে তোমাক মানি গৈছোঁ প্ৰণয়দা এতিয়াও আছে প্ৰণয়দা যে সেইখিনি মনত আছে আপুনি সুধিলে আপোনাক প্ৰণয়দাই কৈ দিব তোমাক মানি গৈছোঁ কিন্তু যে ইমান তুমি সাহসেৰে আৰু ইমান তুমি মানে নিৰ্ভীকভাৱে এইখিনি উত্তৰ দিছা আজি এইখিনি বেলেগে কেনেকৈ উত্তৰ দিব পাৰিলেহেঁতেন নাই মই নাজানো তুমি কিন্তু দিছা দেই মানি গৈছে তোমাক সেনেকুৱা কৈছে আৰু লগতে এইটোও কৈছে তেওঁ যে
কিছুমান পৰিৱেশ পৰিস্থিতি আচলতে কেতিয়াবা আমি মুখামুখি হ'ব লাগে আচলতে, তেতিয়াহে আমি কিছুমান বস্তু বুজি পাওঁ, আমি গম পাওঁ। আজি চাগে তোমাৰ তেনেকুৱা এটা অভিজ্ঞতা হৈছে। মই কৈছোঁ হৈছে, এটা হৈছে। এতিয়া ধৰক সেই যে ক'লোঁ, তাত যিখিনি কথা কৈছিল, মানে মই আপোনাক খোলাকৈ কৈ দিছোঁ যে কৈছে যে আপোনালোকে সাংবাদিকতাটোক মানে কোন স্তৰলৈ লৈ গৈছে। কোনোবা ৰাজনীতিকৰ নিজৰ স্বাৰ্থত মানে ইমান তললৈ কিয় নিছে, এনেকুৱা ধৰণৰ কথা কৈছে যে আপুনি সাংবাদিকতা কৰক, আপুনি কোনোবা ৰাজনীতিকৰ গোলামী কিয় কৰিছে, এনেকুৱা ধৰণে কিছুমান প্ৰশ্ন কৰিছিলে। মই আপোনাক ক'ব পাৰোঁ যে সেই তেনেকুৱা কিছু কথাই কেতিয়াবা যেতিয়া মন আৰু মগজুক জোকাৰি যায়, তেতিয়াই মই বিকল্পৰ কথা ভাবোঁ যে এইটো বৰ ঠিক নহয়, মানুহে চাগে ক'ৰবাত হজম কৰা নাই বা মানুহে ক'ৰবাত বেয়া পাইছে। তেতিয়াই মই মনে মনে ভাবোঁ যে কি কৰা যায়, এনেকুৱা কথা ভাবোঁ। আৰু সুযোগ আৰু সুবিধাটো সেইমতে পাবও লাগিব। কিন্তু মই আপোনাক এইটো কথা ক'ব পাৰোঁ যে সেইখিনিয়ে যে মোক অকল বিকল্পৰ সন্ধান কৰিবলৈ বাধ্য কৰিছিল তেনেকুৱা নহয়। আৰু কিছু আভ্যন্তৰীণ কাৰণ আছে, যিখিনি কাৰণেও মই বিকল্পৰ কথা ভাবিছিলোঁ। আৰু যিখিনি আভ্যন্তৰীণ কাৰকৰ কথা মই এতিয়া আপোনাক ক'ব নোৱাৰিম। হয়, যিখিনি কথা মই কোৱাটো অনুচিত, গতিকে মই সেইখিনি কথা নকওঁ। কিন্তু এইবিলাকো কাৰণ আৰু আপুনি যিটো কথা কৈছে, মানুহৰতো যিকোনো মানুহৰে নিজৰ প্ৰফেশ্যনটোত সদায় উন্নতি এটা সপোন থাকে। মোৰ নিজৰো তেনেকুৱা এটা ইচ্ছা আছিল যে অলপ যদি মই স্বাধীনভাৱে কাম কৰিব পাৰোঁ বা ক'তো কাৰো অন্যায় নকৰাকৈ মই নিজে কাকো হিংসা কৰি, কাকো অন্যায় কৰি আগবঢ়াতকৈ নিজৰ প্ৰতিভাৰে যদি মই নিজক সঁচাকৈ আগুৱাই লৈ যাব পাৰোঁ, আৰু মোৰ দৃষ্টিভংগীটো আছিল যে মই স্বাধীনভাৱে কাম কৰিব লাগে। মোৰ নিজে বিচৰা এটা পৰিৱেশত মই কাম কৰিব লাগে। মোক মানে কোনোবাই পিছফালৰ পৰা মোক ব্ৰেক মাৰি টানি থাকক, মই সেইটো বিচৰা নাছিলোঁ। গতিকে তেনেকুৱা বহুত কাৰণ আছিলে। এতিয়া মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা যায়, বহুতে কোৱা শুনো যে এতিয়া কিছু সাংবাদিকতা অকণমান পক্ষপাতিত্ব লোৱাৰ দেখা যায় বুলি কয়, বহুতে এইটো অভিযোগ কৰে। হয়নে কথাটো? একদম হয়, সঁচা, সেইটোতো মিছা নহয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ দেশখনৰ বহুত পৰিৱৰ্তন হৈছে। আৰু তাত আপুনি মই দুইটা দিশেই ক'ম যে আজি যিটো ভাৰতৰ পজিশ্যন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, এইটো মোদীৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত হৈছে বুলি মই অনুভৱ কৰোঁ বহু ক্ষেত্ৰত। আগৰ কথা নাজানো, জৱাহৰলাল নেহৰুহঁতৰ দিনৰ কথা মই দেখা নাইতো, কিন্তু সেইখিনি পঢ়িছোঁ বা কাৰোবাৰ মুখত শুনিছোঁ। কিন্তু আমি দেখা প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত আমি দেখা যিবিলাক ভাৰতবৰ্ষৰ ৰাজনৈতিক ঘটনাৱলী, আৰু মই আপোনাক কৈছিলোঁ যে মই সৰুৰ পৰাই পেপাৰ পঢ়োঁ, ৰেডিঅ' শুনো, টেলিভিশ্যন চাওঁ। গতিকে মোৰ এনেও এটা ৰাজনৈতিক যিটো কনচিয়াছনেছ, সেইটো মোৰ খুব সক্ৰিয় আছিল আগৰ পৰাই। গতিকে মই যিমানখিনি প্ৰধানমন্ত্ৰীক মনত ৰাখিছোঁ সৰুৰ পৰা, সেইসকলৰ ভিতৰত মইতো ক'ম যে অটল বিহাৰী বাজপেয়ী মোৰ কাৰণে একদম আটাইতকৈ আদৰ্শ ৰাজনীতিক আছিল। মই খুব ভাল পোৱা মানুহ আছিল। তেখেতক বাদ দি মোৰ মানে প্ৰধানমন্ত্ৰী হিচাপে মই মোদীৰ বহুত বস্তু মই প্ৰশংসা কৰোঁ, মোৰ ভাল লাগে। তাৰমানে তেওঁ যিটো বাকপটুতা, সেইখিনি মোৰ ভাল লাগে তাৰমানে। কিন্তু একেটা সময়তে কিছুমান তেওঁ এনেকুৱা কাম কৰিছে যিবিলাক খুবেই বেয়া লাগে। যেনে ধৰক এতিয়া আমাৰ যিবিলাক ভাৰতীয় গণতন্ত্ৰৰ ভেটি মজবুত কৰি ৰখা যিবিলাক আমাৰ উপাদান, সেই উপাদানবিলাকক মোদীৰ প্ৰধানমন্ত্ৰীত্বৰ দিনত বহুখিনি কিন্তু মানে লাঘৱ কৰা হৈছে। তাৰ গুৰুত্বটো
ক'ৰবাত যেন হ্ৰাস হৈছে মোৰ তেনেকুৱা অনুভৱ এটা হয় আৰু সেইবিলাকৰ ভিতৰত সংবাদ মাধ্যমো অন্যতম গতিকে সংবাদ মাধ্যমৰ এই ৰূপটো মই ইয়াৰ আগত দেখা নাছিলোঁ ইন্দিৰা গান্ধীৰ জৰুৰীকালীন সময়ত হৈছিল তেতিয়া মই জন্মই হোৱা নাই মোটামুটি এইবিলাক মই ক'ব নোৱাৰোঁ কিন্তু মোৰ জীৱনত মই মোদীৰ প্ৰধানমন্ত্ৰীত্বৰ দিনতহে দেখিছোঁ যে সাংবাদিকসকলো ইমান মানে পক্ষপাতিত্ব আচৰণ কৰিছে গতিকে সেইটো মোৰ ভাল নালাগে যিটো জনসাধাৰণৰ যিটো এটা অভিযোগ সেই অভিযোগ আচলতে একেবাৰে নুই কৰিব নোৱাৰি এইটো সঁচা কথা এইটো আপোনাৰ কেইটামান ৰাষ্ট্ৰীয় টেলিভিশ্যন যদি আপুনি চায় যোৱা কিছু বছৰত তেওঁলোকে আচলতে কি কৰিছে এটা নিৰ্দিষ্ট দলৰ তেওঁলোক একদম মুখপাত্ৰৰ দৰে তেওঁলোকে আচৰণ কৰিছে সেইটো উচিত নহয় এতিয়া ধৰক মই আপোনাক সুধিছে কাৰণে কৈছোঁ ব্যক্তিগতভাৱে মোকো বহুত মানুহে মোকো মানে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ মাজে সময়ে মোকো মুখপাত্ৰ বনাই দিছে যেনে ধৰক যেতিয়া 2014 চনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগৰ পৰিৱেশটোৰ কথাই যদি মই কওঁ সেই সময়ত ইয়াত কংগ্ৰেছৰ চৰকাৰ তৰুণ গগৈ ডাঙৰীয়া তাত মনমোহন সিঙৰ চৰকাৰ দিল্লীত কিন্তু যিটো দেশবাসীৰ ওচৰত যিটো কেন্দ্ৰীয় চৰকাৰখনৰ যিখিনি ভ্ৰষ্টাচাৰ যিখিনি দুৰ্নীতি যিখিনি কেলেংকাৰী সেইখিনি কি পৰ্যায়ৰ আছিল 2G মানে কেলেংকাৰীৰ পৰা ধৰি আপোনাৰ একেবাৰে কমনৱেলথ গেমছলৈকে একোৱেই বাদ পৰা নাছিল তাৰমানে কিমানবিলাক কেলেংকাৰীয়ে মানে সেই সময়ত গোটেই দেশখনক জোকাৰি গৈছিল একেধৰণে অসমৰ প্ৰেক্ষাপটত তৰুণ গগৈ ডাঙৰীয়াৰ সেই সময়ৰ চৰকাৰখনত কিমানবিলাক ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি হৈছিল গড় হত্যা বুকু সদায় বিষায় যেতিয়া এটা দিনত 3টা গড় হত্যা হৈ যায় আপোনাৰ সাংবাদিক হ'লেও এজন স্বাভিমানী অসমীয়া ক'ৰবাত কষ্ট হয় তাৰমানে চৰকাৰ এখন চলি থকাৰ পিছত প্ৰত্যেক সপ্তাহতে যদি গড় মৰিবলৈ হয় কৰিব পৰা নাই অসহায় সেইবিলাক কি বেয়া কথা নাছিলে নেকি চাকৰিৰ এখন বজাৰ বহিছিল APSCৰ গোটেই এখন মানে মাছৰ বজাৰৰ নিচিনা পৰিৱেশ কৰি পেলাইছিল চোকা ল'ৰাবিলাক বঞ্চিত হৈছিল ৰাজনীতিবিদৰ অঙহী বঙহী এইবিলাকে চাকৰি পাইছিল চকুৰ আগত দেখিছোঁ অযোগ্য মানুহ কেনেকৈ মানে বিয়াগুম বিষয়া হৈছে সেইবিলাকতো দেখিছোঁ গতিকে সেইবিলাকৰ বিৰোধিতা সেই সময়ত কৰিব লাগে বুলি ভাবিছিলোঁ কাৰণে মই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সেই সময়ত নৰেন্দ্ৰ মোদীৰ গুজৰাটলৈ আমি আমাৰ সাংবাদিক পঠিয়াই তৰুণ গগৈ অসম ভাৰ্চেছ নৰেন্দ্ৰ মোদীৰ গুজৰাট মই কম্পেয়াৰ কৰিছিলোঁ তাত কি হৈছে উন্নয়নত আৰু আমাৰ ইয়াত কি হৈছে এইবিলাক কম্পেয়াৰ কৰিছিলোঁ আৰু সেই সময়ত তেতিয়া ধৰক মোক বিজেপিৰ দালাল বনাই দিছে বিজেপিৰ মুখপাত্ৰ বুলি কৈছে কিন্তু মোৰ কথা হ'ল যে মই সেই সময়ত কোনোবাই মোক তেনেকুৱাকৈ ক'লেও মই গুৰুত্ব দিয়া নাছিলোঁ এই কাৰণে যে মই ভাবিছোঁ যে ইয়াত যিখিনি ভ্ৰষ্টাচাৰ অপশাসন চলিছে আৰু শেষৰ ফাললৈতো বিসম্বাদ কৰি কংগ্ৰেছীৰ এটা শক্তিয়ে যিটো ৰাজনীতি কৰিছে কেনেকুৱা অস্বাস্থ্যকৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে মানে কিমান বেয়া পৰিৱেশলৈ গুচি গৈছিল গতিকে সেইবিলাকৰ মই তেতিয়া বিৰোধিতা কৰিছিলোঁ আৰু তাৰ কাৰণে কোনোবা মানুহে মোক তেতিয়া ধৰক কোনোবা এটা ৰাজনৈতিক দলৰ দালাল সজাই দিছিল বুজি পাইছে গতিকে তাৰপিছত 16 চনতো ধৰক মই এটা স্থিতি লৈ লৈছোঁ চৰকাৰ বিৰোধী স্থিতি লৈছোঁ মোটামুটি আৰু সেইটোতো কংগ্ৰেছ চৰকাৰ বিৰোধী সম্পূৰ্ণৰূপে মই কোনোবাই মোক একদম ঢেৰ কিবা কিবি কৈছে মই বিজেপিৰ মানে মুখপাত্ৰ হৈ গৈছোঁ বা মই প্ৰেছ উপদেষ্টা হ'ম কাৰণে মই তেনেকুৱা পৰ্যায়ত কাম কৰিছোঁ বা কিছুমানে মই একদম কিবা কোটি টকাত মই বিক্ৰী গৈছোঁ বিজেপিৰ ওচৰত হেন তেন কিবা কিবি এইবোৰ ঢেৰ কথা কৈছে কিন্তু সেই একেজন মানুহকে এতিয়া আকৌ মোক কংগ্ৰেছৰ দালাল সজাই দিছে নহয় বহুতে বুজি পাইছে গতিকে এইটো থাকিবই মানে কিছুমান মানুহ ৰাজনৈতিক আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁলোকৰ নিজস্ব দৃষ্টিভংগীৰে গোটেই কথাবিলাক চায় কোনোবা কংগ্ৰেছ কোনোবা বিজেপি কোনোবা অজাপ কোনোবা ৰাইজৰ দল কোনোবা AIUDF কোনোবা BPF UPPL এইবোৰ তেওঁলোকৰ নিজা নিজা এটা ৰাজনৈতিক আদৰ্শ দৃষ্টিভংগী কিন্তু মোৰতো কোনো তেনেকুৱা ৰাজনৈতিক আদৰ্শ নাই নহয়
আৰু সাংবাদিকসকল যে নিৰপেক্ষ হ'ব লাগে বুলি কয় মই আপোনাক এটা কথা কওঁ মই কিন্তু নিৰপেক্ষ নহয় যিটো নিৰপেক্ষ আবিধানিকভাৱে মানুহে বুজি লৈ সাংবাদিকসকলক নিৰপেক্ষ হ'বলৈ কৈ থাকে সেই দৃষ্টিভংগীটো মোৰ নাই মই সদায় এইটো বিশ্বাস কৰোঁ আৰু মই আনকো সেই কথাটোৱে কওঁ যে সাংবাদিক কেতিয়াও নিৰপেক্ষ সেই আবিধানিক শব্দটোৰে নিজক সজাব নালাগে সাংবাদিক সদায় ৰাইজৰ পক্ষত থাকিব লাগে মোৰ কথা হ'ল সেইটো কাৰণ আপুনি আমাৰ সংবিধানখনে আমাৰ দেশখনৰ তিনিটা মূল স্তম্ভহে দিছে ন্যায়পালিকা বিধানমণ্ডল কাৰ্যপালিকা আমি যদিও আমি চতুৰ্থ স্তম্ভ বুলি কওঁ ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম বুলি কওঁ চাবলৈ গ'লেতো আমাৰ সংবিধানেতো আমাক চতুৰ্থ স্তম্ভ বুলি কোৱা নাই কিন্তু তাৰপিছত আমি কিয় কওঁ যে এইটো ভাৰতীয় গণতন্ত্ৰৰ ভেটি মজবুত কৰাত যিটো সংবাদ মাধ্যমৰ যিটো অৱদান এইটোক কেতিয়াও কোনো অস্বীকাৰ কৰিব নোৱাৰে আৰু সেইকাৰণে ন্যায়পালিকা কাৰ্যপালিকা বিধানমণ্ডলৰ দৰে সংবাদ মাধ্যমো এটা স্তম্ভ মোৰ কথা হ'ল যে যদি আমি গণতান্ত্ৰিক দেশখনৰ শক্তিশালী কৰাত সংবাদ মাধ্যমে সেই ভূমিকাটো লৈ আহিছিল আমি এতিয়া সেই ভূমিকাটো ল'বলৈ হ'লে আমাক প্ৰথমে কোনে বেয়া পাব লাগিব চৰকাৰী পক্ষই শাসক পক্ষই তেওঁলোকে বেয়া পোৱাটো স্বাভাৱিক পাওক বেয়া আমি যদি ৰাইজৰ স্বাৰ্থত আমি যদি জাতিৰ স্বাৰ্থত আমি যদি দেশৰ স্বাৰ্থত জনতাৰ কল্যাণৰ কাৰণে যদি আমি তেনেকুৱা এটা বলিষ্ঠ পদক্ষেপ লোৱাৰ সুযোগ আৰু সুবিধা পাইছোঁ কিয় নলম এজন মুখ্যমন্ত্ৰীয়ে অসমখনক যিমান ভাল পায় এজন প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষখনক যিমান ভাল পায় আপুনি কি কম ভাল পায় নেকি তাতকে মই কি কম ভাল পাওঁ নেকি নৰেন্দ্ৰ মোদীৰ দেশপ্ৰেমতকৈ মোৰ কি ভাৰতীয় দেশপ্ৰেম কম নেকি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ অসম প্ৰেমতকৈ মোৰ অসম প্ৰেম কি ক'ৰবাত এক চিকুটো কম নেকি তেওঁলোকে যেনেকৈ ভাল পায় ময়ো ভাল পাওঁ তেওঁলোকৰ ভাল পোৱাৰ ৰাস্তা বেলেগ মানে তেওঁলোকে প্ৰদৰ্শন কৰাৰ যিটো ৰাস্তা সেইটো বেলেগ আৰু মই মোৰ জাতি প্ৰেম মই মোৰ অসম প্ৰেম প্ৰদৰ্শন কৰাৰ মোৰ ৰাস্তা বেলেগ গতিকে মই মোৰ মতে চলিম দৃষ্টিভংগীটো তাত গতিকে এই যে আপুনি যিটো প্ৰশ্ন কৰিলে মই ভাবোঁ যে মই এটা জেগাত যিহেতু আছোঁ সংবাদ মাধ্যমৰ এখন চকীত মই বহি আছোঁ সেইটো মোৰ নিষ্ঠা আৰু সততাৰে মই মোৰ দায়িত্বটো পালন কৰিব পাৰিলেই হ'ল আপোনালোকৰ এই গোটেই আপোনাৰ এই জাৰ্ণিটোত কেতিয়াবা আপোনালৈ ভাবুকি অহা নাইনে আহিছে বহুতবাৰ আহিছে ধৰক অজস্ৰ কেতিয়াবা ধৰক ফোনত দিছে ভাবুকি কেতিয়াবা মেছেজত দিছে কেতিয়াবা হোৱাটছআপ কৰিছে বা এইবোৰ ছ'চিয়েল মিডিয়াৰ যোগেদি অজস্ৰ ভাবুকি কিন্তু মই ইয়াৰ আগতেও মই আটাইতকৈ যিটো ডাঙৰ ভাবুকি 2009 চনত মই মুখামুখি হৈছিলোঁ জোনালীত মই আলফা তেতিয়া আলোচনাৰ প্ৰক্ৰিয়াৰ কথা চলি আছিল আৰু সেই সময়ত মই কিছু স্থিতি লৈছিলোঁ আৰু মই কিছু টক শ্ব' কৰিছিলোঁ এদিন সেই তেনেকুৱা এটা আপুনি চাগে গম নাপালে তেতিয়া এটা টক শ্ব' মই কৰিছিলোঁ আলফা বিপ্লৱী সংগঠন নে আচলতে উগ্ৰপন্থী টক শ্ব'টো মই চোৱা নাই মই জানো সেই বিষয়ে আৰু সেইদিনাখনেইতো মই প্ৰচণ্ড এটা ভাবুকি বা বেলেগ পৰিৱেশ পৰিস্থিতিৰ মই মুখামুখি হৈছিলোঁ কাৰণ মই নিউজ লাইভৰ পৰা মই যেতিয়া ৰাতিত ডিউটি শেষ কৰি আহিছিলোঁ এই জোনালীতে মোক গাড়ী আগুচি ধৰা হৈছিল মানে বাইক লৈ পেলাই ঘেৰাও কৰি ধৰিছিল মোৰ খিৰিকী খুলিবলৈ হেৰি কৰিছিল আৰু বেয়াকৈ কৈছিল ন হাতত সেইবোৰ সঁচা পিষ্টল নে মিছা পিষ্টলটো মই নাজানো কিন্তু মোক কৈছিল ন আলফা বিদ্ৰোহী সংগঠন নে উগ্ৰপন্থী সংগঠন তোক দেখুৱাই দিব লাগে নেকি এতিয়া এনেকুৱাকৈ কৈছিলেতো আৰু তেতিয়া বেয়া কথা কৈছিল আৰু বহুত বেয়া কথা কৈছিল আজিৰ মুখ্যমন্ত্ৰীৰ নাম লৈও কৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ চেনেলত কাম কৰাৰ কাৰণে মানে মূৰত ধৰিছে নেকি ক্ষমতা এনেকুৱা কথাও কৈছিল কিন্তু তেতিয়া সেইবিলাকত হিমন্ত বিশ্ব শৰ্মাৰ একো অৱদানেই নাছিল তেখেতে কেতিয়াও কি টক শ্ব' কৰিব লাগে সেইবিলাক কেতিয়াও মোক কোনোদিন কৈ পোৱা নাই মই মিছা কথা নকওঁ
যে মানুহে কিছুমান ধাৰণা কৰি ভাবি লয় এইটো হিমন্ত বিশ্ব শৰ্মাই কৰাইছে বুজি পাইছে সেইটো একদম গোকাত মিছা কথা কেতিয়াও তেখেতে তেনেকৈ ইনষ্ট্ৰাকশ্যন মোক কেতিয়াও দিয়া নাছিল সেইটো একদম সঁচা কথা আৰু মই নিজে কৰিছিলোঁ সেই সময়তে মই আটাইতকৈ ডাঙৰ ভাবুকিৰ সন্মুখীন হৈ থৈছোঁ এই যে ধৰক টক শ্ব'বিলাক হৈ থাকে টক শ্ব'বিলাকত যেতিয়া কথাৰ কটাকটি দুজন ব্যক্তিৰ মাজত তিনিজন ব্যক্তিৰ মাজত কথাৰ কটাকটি হৈ তুংগত পাই গ'ল আপুনিতো হোষ্ট হিচাপে আপুনিতো পৰিচালক হিচাপে বহি থাকে খং উঠেনে আপোনাৰ এনেকুৱা নালাগে যে তোমালোকে কি কথা কৈ আছা সকলো দেখি আছে ৰাইজে খং উঠে কেতিয়াবা ময়োতো মানুহে মানে তাকে কেতিয়াবা ব্ৰাষ্ট মানে মইতো চাই থাকিলে মোৰে খং উঠি যায় আপোনালোকে কেনেকৈ নিজকে কণ্ট্ৰল কৰে মানে কেনেকৈ সম্বৰণ কেনেকৈ কৰে সেইটোকে আপোনাক ক'লোঁ যে মানে মানুহে যেতিয়া চাই আছে বুলি ভাবোঁ কিছুমান আচৰণ কৰিব নোৱাৰোঁ ন হয় সেইটোৱেতো মই ক'ব বিচাৰিছোঁ এনেইতো আপুনি যদি কেমেৰাটো নাথাকিলে হয় তেতিয়াহ'লে চাগে আপুনি উচ্চ স্বৰত ক'লে মনে থাকক এনেকৈতো ক'লে যা তা কৈ দিলোহেঁতেন কিন্তু দৰ্শকে দেখি আছে আপোনালোকে কি কৰি আছে মানে এনেকুৱা ধৰণৰ নালাগেনে কেতিয়াবা কৈ দিওঁ মানে যেতিয়া অতিষ্ঠ হওঁ তেতিয়া কৈ দিওঁ যে লাইভতে কৈ দিওঁ আপোনালোকে এনেকুৱা কিয় কৰিছে এখন মাছৰ বজাৰ নহয় নহয় এখন অসভ্যালি কিয় কৰিছে এনেকৈ কৈ দিওঁতো কওঁ অতিষ্ঠ হ'লে কৈ দিওঁ কিন্তু তাৰ মাজতো সংযম ৰক্ষা কৰিবলৈ চাওঁ বহুত বেছি খং উঠি গ'লেও বা কেতিয়াবা যে অদ্ভুত আৰু অবান্তৰ কথা কিছুমান কৈ আছে কৈছে এটা এতিয়া যিহেতু গেষ্ট হিচাপে মাতি আনিছোঁ গতিকে অতিথিক কেতিয়াও অপমানো কৰিব নোৱাৰে তেওঁলোকে সেইটোকে ক'বতো ষ্টুডিঅ'লৈ মাতি আনি আকৌ নিতুমণি শইকীয়াই অপমান কৰিছে তেনেকৈ ক'ব গতিকে ধৈৰ্য ধৰোঁ আৰু নিজক যিমান পাৰোঁ নিয়ন্ত্ৰণ কৰোঁ কিন্তু সেইটো ধৈৰ্যৰ বান্ধ কেতিয়াবা ছিগি যায় ময়ো মানুহে তেজমঙহৰ মানুহ গতিকে কেতিয়াবা ধৰক ময়ো অলপ ৰাফ হওঁ কেতিয়া আকৌ কিছুমান মানুহে বেয়া পায় মই ৰাফ হ'লে আপুনি এনেকৈ ক'ব নালাগিছিল বা আপুনি ইমান খঙত এইখিনি কথা ক'ব নালাগিছিল এনেকৈ তেওঁলোকে কৈ দিয়ে গতিকে সেইকাৰণে যিমান দূৰ পাৰোঁ নিজকে সংযমী হ'বলৈ বা সেই সময়ত মানে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ একদম চেষ্টা কৰোঁ আৰু কিন্তু তাৰ মাজতো কেতিয়াবা তাৰ বিচ্যুতি ঘটে নঘটা নহয় এতিয়া ব্ৰেক হয় শ্ব'বিলাকৰ ব্ৰেক হয় এই যে তুংগত চলি থাকে সেই ব্ৰেকৰ সময়তো চলি থাকেনে তেওঁলোকৰ মাজত চলে কেতিয়াবা চলি থাকে পূৰা তেতিয়াও লাগি থাকে মই তেতিয়াও দুইটা পক্ষকে ক'ব লগা হয় এতিয়া ব্ৰেক চলি আছে চাহকাপ খাই লওকচোন এতিয়া বিৰতি লৈছোঁ যদি চাহকাপ খাই লওক হ'ব কিন্তু তাৰ মাজত কোনোবা এজন যদি বেছি উত্তপ্ত হৈ থাকে তেওঁ চাহ খাই হ'লেও তেওঁ কৈ থাকিব মানে একদম কৈ থাকিব তাৰপিছত হয় আৰু কিন্তু তাৰ ওলোটাটো হয় মানে যুদ্ধখন লাগিলে লগত চেছ তাৰপিছত আকৌ হাঁহি মাতি কথা পাতিব এইটো পাৰ্চনেলি নল'ব দেই এইটো কিন্তু দলৰ স্বাৰ্থত কৈছোঁ বুলি কৈ পেলাই গতিকে এতিয়া আপুনি এইটো ষ্টপ কৰক চাহ খাওক বিস্কুট খাওক বুলি কৈ পেলাই একদম হাঁহি মাতি ধুনীয়াকৈ কথা পাতে সেইটো পৰিৱেশটো বাৰু ভাল কিন্তু মোৰ এই যেতিয়া এনেকৈ তুংগত উঠে তেতিয়া মই মানে চাবলৈ মন যায় ব্ৰেকত তেওঁলোকে কি কৰে মোৰ খুব মন যায় মানে সেইকাৰণে মই সুধিলোঁ কথাটো যে মানে ব্ৰেকতো এইটো চলি থাকে আমিতো নেদেখোঁ ব্ৰেক জানিছোঁ নাই সেইটো দুইটাই হয় মানে লাগিও থাকে আৰু একে ছাতে এৰিও দিয়ে কিছুমান হয় আজি আমাৰ এই গোটেই অনুষ্ঠানটোত আমি বহু কথা পাতিলোঁ আৰু বহু কথা পাতিবলৈ থাকিল কিন্তু বাৰু আমি সময়ৰ কথা ভাবিহে আমি এইখিনিতে এৰিব লগা হৈছে এতিয়া কিন্তু আমাক আৰু এদিন সময় দিব লাগিব আমি আৰু এদিন কথা পাতিম আজিকালিতে নহয় আপোনাৰ সুবিধা অনুসৰি ভাল বাৰু ইমান সময় আপুনি আপোনাৰ ব্যস্ততাৰ মাজত আহি দিলেহি তাৰ বাবে আমি অত্যন্ত ধন্যবাদ আপোনাৰ অত্যন্ত সুখী আপোনাৰ লগত কথা পাতি কিন্তু আমি আকৌ এদিন কথা পাতিম কিছু কথা থাকিল আমাৰ নিশ্চয় আৰু আপোনালোককো দৰ্শকলৈ মোৰ অনুৰোধ আজিৰ আমাৰ এই অনুষ্ঠানটো চাই পেলাই আপোনালোকৰ যদি কিবা ক'ব লগা থাকিল তেখেতলৈ কিবা প্ৰশ্ন থাকিল আপোনালোকে কমেণ্ট বক্সত কৰিব তেখেতলৈ আমি পঠিয়াম আৰু তেখেতে উত্তৰো দিব সেই বিষয়ে আৰু আজিৰ অনুষ্ঠান চাই আপোনালোকে কেনেকুৱা পালে জনাব বুলি আশা কৰিলোঁ মই আপোনাক এটা কথা কওঁ যে আপুনি যেতিয়া মোক এই অনুষ্ঠানটোৰ কাৰণে যোগাযোগ কৰিছিল মই তেতিয়াই আপোনাক কৈছিলোঁ যে মই সাধাৰণতে কিন্তু এনেধৰণৰ কিবা সাক্ষাৎকাৰ দিয়া মানুহ হৈছোঁ বুলি মই ভবা নাই আৰু মই দিব নিবিচাৰোঁ বহুত পডকাষ্টাৰে মোক বিচাৰে তেওঁলোকে অনুৰোধো কৰে কিন্তু মই সাধাৰণতেই মই নিদিওঁ আপোনাক কৈছিলোঁ
ক'ৰবাত দুই এটা মই তেনেকুৱা এৰাব নোৱাৰাত দিছোঁ কাৰোবাক, কিন্তু গৰিষ্ঠ সংখ্যকে মই কিন্তু এতিয়ালৈকে নাই দিয়া। আপুনি যদি চাই দেখিব যে মই বহা নাই। আপোনাক কিন্তু মই এইকাৰণেই দিলোঁ যে আপোনাৰ অভিনয় মোৰ ভাল লাগে, আৰু আপুনি এগৰাকী মানে এনেকুৱা এখন ঘৰৰ আপুনি মানে অসমীয়া সন্তান য'ত যতীন গোস্বামী ছাৰৰ নাম জড়িত হৈ আছে। গতিকে সাংস্কৃতিকভাৱে আপুনি অত্যন্ত চহকী, নিজেও চহকী আৰু আপোনাৰ গোটেই ফেমিলিটো চহকী। গতিকে মই সাংস্কৃতিক ক্ষেত্ৰৰ মানুহক মই অত্যন্ত শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। গতিকে আপোনাৰ অনুৰোধটো মই ৰক্ষা কৰিবৰ কাৰণেহে কিন্তু আহিলোঁ। আৰু মোৰ যদি আপুনি বিচৰা ধৰণৰ পৰিৱেশ এটা ইয়াত দিব নোৱাৰিলোঁ, মানে মই দিয়াৰ পৰা বঞ্চিত হৈছোঁ, তেতিয়াহ'লে আপুনি মোক মাফ কৰিব। নাই নাই, সেইটো কথা হ'বই নোৱাৰে। আমি আচলতে আমি সদায় এখন পৰ্দাতহে আপোনাক দেখি আছোঁ। হয়, আপুনি প্ৰশ্ন কৰে, লোকে উত্তৰ দিয়ে। হয়, কিন্তু আপোনাৰ ক'ব লগা কিছু কথা থাকে, হয়, বা আপুনিনো মানুহজন কেনেকুৱা, হয়, দৰ্শকেও কেতিয়াবা জানিব বিচাৰে। সদায় আপুনি কৈ থকাটোহে শুনে, কিন্তু আপুনি উত্তৰ দিয়া নুশুনে। গতিকে সেইকাৰণেহে আচলতে মই আপোনাৰ লগত কথা পতাৰ এটা মানে ইচ্ছা কৰিলোঁ। আৰু চবতকৈ ডাঙৰ কথা যে আমি কিছু কথা গম পালোঁ। আপুনি লখিমপুৰৰ বহু মানুহে জানে যে আপুনি লখিমপুৰৰ মানুহ, কিন্তু লখিমপুৰত আপুনি কেনেকৈ ডাঙৰ হৈছিল সেইখিনি কথা যে আমাৰ দৰ্শকে গম পালে। মোৰ শৈশৱ কালটোৰ কথা একদম ঢকুৱাত খেলালৈকে এইখিনি মই ক'তো কোৱা নাই। হয়, সেইখিনি কথা গম পালে। সাংবাদিকতালৈ কেনেকৈ আহিল সেইটো কথা গম পালে। আৰু এনেকুৱা আপোনাৰ ভিতৰত আজি আপুনি যিখিনি কথা ক'লে, সেই কথাটো সেইখিনি কথা শুনাৰ পিছত বহু দৰ্শকে আপুনি আচলতে নিতুমণি শইকীয়া সাংবাদিকজনৰ আঁৰৰ যিজন মানুহ, সেই মানুহজনক বহু লোকে চিনি পালে আজি। ভাল বাৰু। মই নিজেও আজি বহু কথা জানিলোঁ আৰু বহু ভালকৈ চিনি পালোঁ বুলি ক'ব পাৰোঁ। ধন্যবাদ, বহুত ধন্যবাদ। মই আপোনালোকৰ ওচৰৰ পৰা আজিৰ বাবে বিদায় মাগিছোঁ, আৰু আপোনালোকে চাই কেনে পালে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। নমস্কাৰ। নমস্কাৰ।